কবিতাৰ শিৰোনাম ভাল পোৱানে? ৰচনা আৰু আবৃত্তি মীনাক্ষী। তুমি নীলা ভাল পোৱা, সেই বুলি বেয়া পাবা নেকি মই পিন্ধা হালধীয়া পোচাকযোৰ? তুমি দীঘল চুলি ভাল পোৱা, সেই বুলি বেয়া পাবা নেকি তামৰঙী মোৰ চুটি চুলিখিনি? তোমাৰ শুভ্ৰ বৰণ দেহাটি, সেই বুলি কৃষ্ণবৰ্ণৰ মইজনী ঘৃণা কৰিবা নেকি? অভিমান কৰিবা নেকি তোমাৰ জনী মই নহয় বুলি? তুমি ৰ'দ ভাল পোৱা পোহৰ, মই ভাল পাওঁ জোনাক আৰু আন্ধাৰ। চোৱাচোন, পোহৰ নহ'লে আন্ধাৰ যে অস্তিত্বহীন হ'ব নেকি মোৰ ভাল পোৱা? পাৰ্থক্যতাৰ অজুহাত তুলি আঁতৰি যাবানে তুমি? শান্ত বতাহজাক বলিয়ে থাকিব, তুমি ভাল পোৱা নীলা ৰঙৰ ছাতিটো লৈ যাম। পথটোৰ কাষে কাষে তুমি আগুৱাই গৈ বাইকত ব্ৰেক মাৰিবা, উভতি এবাৰ ক'বানে, ব'লা আজি উৰিব যাওঁ আকাশলৈ। আচৰিত তুমি লগা অনুভৱবোৰ। তুমি যোৱাৰ পথতে এবাৰ কৈ যাবা, ভাল পোৱানে মোক?